নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। মুহূৰ্তত জনাইছো সন্ধিয়াৰ প্ৰথমটো খবৰ। এইবাৰ অনলাইনত পূজাৰ বতৰত প্ৰবঞ্চনাৰ বলি হ'ল এগৰাকী মহিলা। বন্ধুসকল, মহিলাগৰাকীয়ে পূজাৰ বাবে বেনাৰসী শাৰী অৰ্ডাৰ কৰিছিল, কিন্তু তাৰ পৰিৱৰ্তে আহিছে এটা কলা কাপোৰ। আৰু এতিয়া অনলাইনত প্ৰবঞ্চনাৰ বলি হৈ ছোৱালীগৰাকীয়ে ক্ষোভিত হৈ পৰিছে। আৰু এই ঘটনাটোৰ বাবে এতিয়া নৰ্থ লামডিঙৰ মহিলাগৰাকীয়ে কাষ চাপিব আইনৰ। আৰু মহিলাগৰাকীয়ে এতিয়া কোম্পানীৰ পৰা ধন ঘূৰাই বিচাৰিছে। গতিকে বন্ধু বান্ধৱসকল, আপোনালোকে এতিয়াৰ পৰা সাৱধান হৈ যাওক, কিয়নো এতিয়া আপুনি যিকোনো মুহূৰ্ততে অনলাইনত অৰ্ডাৰ কৰিলে প্ৰবঞ্চনা বলি হ'ব পাৰে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবই ভয়ংকৰ খবৰ। এইবাৰ কেপিটেল হাউচ কপালে হাজাৰ হাজাৰ ইহুদী প্ৰতিবাদকাৰীয়ে। বন্ধুসকল, ইজৰাইল আৰু হামাছৰ যুদ্ধত সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাক লৈ এইবাৰ ক্ষোভিত হৈ পৰিছে হাজাৰ হাজাৰ ইহুদী। আৰু হামাছৰ আক্ৰমণত 31 গৰাকী আমেৰিকানৰ মৃত্যু হোৱাৰ পাছতে এইবাৰ হাজাৰ হাজাৰ ইহুদীয়ে কৰিছে উত্তাল প্ৰতিবাদ। আৰু এই ভয়ংকৰ প্ৰতিবাদৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে আমেৰিকাৰ কেপিটেল হাউচ। আৰু প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াৰ চেষ্টা কৰিছে আৰক্ষীয়ে। আৰু ইয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰায় 300 ইহুদী প্ৰতিবাদকাৰীক বুলি জানিব পৰা গৈছে। আৰু এতিয়া যুদ্ধ শীঘ্ৰেই বন্ধ নকৰিলে ভয়ংকৰ প্ৰতিবাদ কৰিব হুংকাৰ দিছে ইহুদীয়ে বুলি। এইবাৰ বিলাহীপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বন্ধু বান্ধৱীসকল, বিলাহীপাৰাত হালং বজাৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। খবৰ পোৱা মতে ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ সংঘৰ্ষ। আৰু চাৰিচকীয়া বাহনৰ চালক মদ্যপান কৰাৰ বাবে এই ঘটনাটো সংঘটিত হৈছে বুলি এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে 7 গৰাকীকৈ যাত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই সুখৰ খবৰ, কিয়নো এইবাৰ বিপদজনক যাত্ৰাৰে এভাৰেষ্টৰ শিখৰত অসমীয়া যুৱতী ৱাচিবা আহমেদ। বন্ধু বান্ধৱীসকল, এইবাৰ ৱাচিবা আহমেদৰ সফলতাত আনন্দিত হৈ পৰিছে শিৱসাগৰবাসী। আৰু বিশ্বৰ আটাইতকৈ বিপদজনক বিমানবন্দৰ লুক্কাৰ পৰা এভাৰেষ্ট বগালে আছিফাই। বন্ধু বান্ধৱীসকল, 8 দিনৰ পিছত এইবাৰ এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হৈছিল ৱাচিফাই। আৰু এইজন ছোৱালীয়ে 1 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ যাত্ৰা কৰিছিল ৱাচিফাই। আৰু 15 গৰাকীৰ ভিতৰত কেৱল অসমীয়া যুৱতী আছিল এইজন আছিফা আহমেদে। এবাৰ চন্দ্ৰৰ বুকুত শুই থকা ৰবৰ প্ৰজ্ঞান হাৰ পাব বুলি জানিব পৰা গৈছে। বন্ধু বান্ধৱীসকল, এইবাৰ ৰবৰ প্ৰজ্ঞানক লৈ ডাঙৰ খবৰ দিলে ইছৰোই। আৰু স্বয়ংক্ৰিয়ভাৱে ৰবৰ প্ৰজ্ঞানে হাৰ পাব বুলি মন্তব্য কৰিছে ইছৰোই। আৰু ইছৰোৰ অধ্যক্ষ এছ সোমনাথে দিলে এই ডাঙৰ খবৰটো। আৰু এইজন অধ্যক্ষৰ মতে যিকোনো সময়ত হাৰ পাব পাৰে চন্দ্ৰত শুই থকা ৰবৰ প্ৰজ্ঞান। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভাল খবৰ, কিয়নো এইবাৰ শিক্ষিত নিবনুৱা ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা খুবেই ভাল খবৰ। এবাৰ ৰাজ্যৰ নিবনুৱা ছাত্ৰ ছাত্ৰীৰ বাবে গৃহ বিভাগে লৈছে এক ডাঙৰ পদক্ষেপ। আৰু বৃদ্ধি কৰা হৈছে চাকৰিৰ বাবে বয়সৰ সীমা। লগতে বন্ধু বান্ধৱীসকল, এপিঅ'ৰ নিযুক্তিৰ বয়সৰ সীমাও বৃদ্ধি কৰা হৈছে। আৰু এপিঅ'ৰ উপ পৰিদৰ্শক পদতো বয়সৰ সীমা বৃদ্ধি কৰা হৈছে। জানিব পৰা মতে 24ৰ পৰা 26 বছৰলৈ বৃদ্ধি কৰা হৈছে বয়সৰ সীমা। এবাৰ 100 টকাত 76 লাখ টকীয়া ৰেঞ্জ ৰভাৰ নিবলৈ হাজাৰ হাজাৰ লোকে কৰিছে ভিৰ। বন্ধু বান্ধৱীসকল, অসমৰ আটাইতকৈ জনপ্ৰিয় হাউলি ৰাসৰ উপহাৰ কুপন নিবলৈ এতিয়া হাজাৰ হাজাৰ লোকে কৰিছে ভিৰ। কেৱল মাথো আপুনি 100 টকাত লাভ কৰিব ৰেঞ্জ ৰভাৰ। আৰু এই ৰেঞ্জ ৰভাৰ লাভ কৰিবৰ বাবে এতিয়া টিকট ক্ৰয় কৰিবলৈ হেঁচা ঠেলা কৰিছে হাজাৰ হাজাৰ ৰাইজে। আৰু ৰেঞ্জ ৰভাৰ পোৱাৰ আশাত এইবাৰ আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ। আৰু হাউলি ৰাস মহোৎসৱত আয়োজন কৰা উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ এয়া। আৰু এইবেলিও হাউলি ৰাসৰ বাবে উপহাৰ মুকলি কৰা হৈছে কুপন। আৰু কুপন খেল পৰিচালনা কৰা সমিতিয়ে উপহাৰ হিচাপে আগবঢ়াইছে 21খনকৈ চাৰিচকীয়া বাহন। আৰু এই ৰেঞ্জ ৰভাৰ লাভ কৰিবৰ বাবে বহু দূৰ দূৰণিৰ পৰা লোক আহিছে টিকট ক্ৰয় কৰিবলৈ। এবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত লাগিছে মুখম আঘাত। বন্ধু বান্ধৱীসকল, এইবাৰ 500তকৈও অধিক নেতাই যোগদান কৰিছে কংগ্ৰেছত। বিজেপি আৰু আপ এৰি এইবাৰ কংগ্ৰেছলৈ দেখিবলৈ পোৱা গৈছে নেতাৰ সোঁত। আহমেদাবাদৰ ৰাজীৱ ভৱনত মুকুল ৱাছনিকৰ উপস্থিতিত এইবাৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুনৰবাৰ জনাইছো, এইবাৰ 500তকৈ অধিক নেতাই যোগদান কৰিছে কংগ্ৰেছত বুলি জানিব পৰা গৈছে। আৰু বিজেপি আৰু আপ এৰি এইবাৰ কংগ্ৰেছলৈ নেতাৰ সোঁত দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বতে এইবাৰ বিজেপিত মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে, কিয়নো এইবাৰ বিজেপিত 500তকৈ অধিক নেতাই যোগদান কৰিছে কংগ্ৰেছত।